ঐ দাদা উঠেই ঐ ঐ উঠ মন্দিৰত যাব লাগে উঠ মন্দিৰত নাযা হে এই মন্দিৰত নাযা এই উঠ উঠ এই উঠ 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 এই হ'ব দে উঠ 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 মন্দিৰত যাব অঁ বন্ধুসকল মই ৰাতিপুৱা অলপ ফুৰিব গ'লোঁ আৰু তাৰ কাৰণে ভাগৰ লাগিল শুই আছোঁ এতিয়া বৰ্তমান এতিয়া যাম মন্দিৰত আৰু ভাইটিও যাব মোৰ লগত আৰু ভাতটো খাই লওঁ খাই লৈ পেলাই মন্দিৰত যাম আৰু মানে আজি মন্দিৰত কাতি খলা নোমোৱা হয় আৰু যিহেতু আজিৰ পৰা কাতি মাহটো যাবতো তাৰ কাৰণে মন্দিৰত তাৰমানে নাম আছে আৰু সেইবোৰ সকলো দেখুৱাম আৰু ৰাতিপুৱা যিটো ভিডিঅ' কৰিব গৈছিলে সেইটো ভিডিঅ' মই নেক্সট ভিডিঅ'ত দেখা পাব আজি যিহেতু কাতি খলা নোমোৱা হয় তাৰ কাৰণে আজি ভিডিঅ'টো ডাইৰেক্ট দি দিম আপোনালোকক অহাকালি পায়ে যাব আপোনালোকে আৰু তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া মই ভাতটো খাই লওঁ খাই মুখ হাত ধুই লওঁ ভাগৰ লাগিছেতো আৰু ঠাণ্ডা দিন আহিছে জেকেটটো পিন্ধি লওঁ লৈ পেলাই ধুনীয়াকৈ ভিডিঅ' বনাই যাম আপোনালোকে চাই থাকিব শেষলৈকে বন্ধুসকল মুখ হাত ধুই আহিলোঁ আৰু এতিয়া ভাত আছে ভাতটো খাই লওঁ আৰু ভাতটো খাই আৰু এতিয়া বাজিল 7:30 হ'ব আৰু হোৱা নাই 35 হৈছে আৰু মই আজি মানে আমাৰ মন্দিৰটো দেখুৱাম চাই থাকিব আগতেও এবাৰ দেখুৱাইছিলোঁ আৰু এতিয়াও মই আকৌ একবাৰ দেখুৱাম চ' শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া ভাতটো খাই লওঁ আৰু ইহঁতে খাই ল'লা এইখিনি মই শুই আছিলোঁতো তাৰ কাৰণে আৰু মই জহোৱা নাই মাই এতিয়া ভাতটো খাই লওঁ ভাতটো খাই আকৌ চ' শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু A few moments later. হাই ফ্ৰেণ্ডছ এতিয়া যাই আছোঁ আৰু ইফালে আছে হিৰক বুজিছেনে আৰু এইটো হিৰক এই হাই কৰি দিয়া এটা ই মানে কেমেৰাৰ পিছতহে আগত নহয় চ' বন্ধুসকল যিহেতু জেকেট পিন্ধি ৰেডি এতিয়া যাম মন্দিৰত আৰু মন্দিৰত নাম ধৰি আছে আৰু এই নাম ধৰি আছে শুনিয়ে পাইছে চাগে আৰু এতিয়া যিহেতু ঠাণ্ডা লাগিছেতো এইখন মাৰি ল'লোঁ কাণখন হাৱা নালাগিলে হ'ল আৰু ঠাণ্ডা দিনৰ কথাটো এতিয়া ঠাণ্ডা লাগি আছে জেকেট পিন্ধিলেও ঠাণ্ডা লাগি আছে বাৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু ইফালে হিৰক আছে হিৰকে ই লাজ কৰে বাৰু ত' যি কি নহওক ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু এয়া আন্ধাৰে মন্দিৰে খোজকাঢ়ি আহি পাই গ'লোঁ এয়া বিষ্ণু মন্দিৰ নাম ধৰিয়ে আছে আৰু এয়া এয়া পাইছে যাম ওচৰলৈকে আৰু এইফালে কোনোবাই জুদৰি আছে ৰচ চাই আহোঁ কোনে কি জুদৰি আছে আৰু এইকেইটা হ'ল জেগা লগা এইকেইটাই জুদৰি আছে নামযোৰ বঢ়িয়া হৈছে আপোনালোকক অলপমান দেখুৱাই দিছোঁ চাওকচোন বাৰু কি ধুনীয়া অভিনয় কৰিছে আহি গ'ল আৰম্ভণি Wait. এইটো দেখা পাইছে এইটো হৈছে আমাৰ মন্দিৰটো আৰু এতিয়া যাম এফালে নাম ধৰিয়ে আছে আৰু এতিয়া যাম মানে চাহ বনোৱা জেগাত আৰু তাতে কোনে চাহ বনাই আছে সেইখিনি দেখুৱাম চাই আহোঁ চাহ তাহ হৈছে নে নাই
আৰু এইফালে নাম ধৰি আছে আৰু এই আগত চাহ বনাই আছে আৰু ইয়াতে চাহ বনাই আছে তালৈকে যাওঁ কৰি আছে চাহ কোনে বনাইছে দাদাই খাব পৰা হৈছিলে চাহটো বঢ়িয়া আৰু এয়া নামতিৰ কাৰণে চাহ বনাই আছে বিস্কুট চিস্কুট নাই নেকি এয়া বিস্কুট আছে নামতিৰ কাৰণে আৰু এইফালে দিগন্ত দাইও বনাই আছে দে মাছো দে ফটো মাৰা নাই ভিডিঅ' কৰি আছো আৰু এইফালে এইটো ৰুম আছে এইটো ৰুমত মানে কিবা কিবি বস্তু বাহিনী থয় আৰু এইফালে আছে খিৰিকী আৰু এইফালে ডলা আছে এইফালে নাগাৰা আছে আৰু আছে আৰু কিবা কিবি এনেকুৱাকৈ ধুনীয়াকৈ থৈ দিয়া সজাই পৰাই থৈ দিয়া আৰু যিখিনি লাগতিয়াল হয় আৰু সেইখিনি বস্তু ইয়াতে আছে চকী টকী আছে এয়া দেখা পাইছে আৰু এইফালে এয়া নাগাৰা আছে কুলকুলি আৰু এয়া পিংকুদা আহি গ'ল এই পিংকুদা কিবা এটা কৈ দি ৱাণ্ডাৰফুল আৰু এইফালে আছো চাহ বনাই চাহ বনাই অলপ ডাঙৰৰ কাৰণে মানুহ ডাঙৰতে ভাল আকৌ ভইচটো ভাল হয় সৰু মাতেদি কাম নাইতো পাতলা হয় মাত আৰু সেইফালে নাগাৰা নাম হৈ গ'ল বৰ্তমান প্ৰথম আৰু আছে আৰু গাবনে নাগাৰা আৰু নাম আছেনে আৰু কেইযোৰা আছে আৰু একবাৰ আছেনে আৰু একবাৰ আছে আৰু একযোৰ আহি আছে আৰু একযোৰ আহি আছে দেখুৱাই থাকিম সকলো চাই থাকিব নমস্কাৰ মোৰ নাম শ্ৰী জানমণি ডেকা মোৰ পিতাশ্ৰীৰ নাম নগেন ডেকা মোৰ গুৰু হৈছে গিৰিশ ডেকা গাঁও উটমাৰী পোষ্ট অফিচ টেঙাবাৰী জিলা দৰং অসম এই মৌচুম নামতি হৈ ধন্যবাদৰ কাৰণে আমাৰ চবে গ্ৰহণ কৰিলে এতিয়া আৰু এটা ভাল নাম দিবলৈ চবে আশীৰ্বাদ কৰিছে গতিকে চবৰে আশীৰ্বাদটো লৈ পেলাই মই কথা দুই এষাৰ ভুকি দিলোঁ আৰু গতিকে চবে বেয়া নাপাব আৰু আৰু এয়া পিংকুদা চাহ লৈ আহিছে নেকি দাদা চাহটো লৈ দে আৰু এয়া হাফ টাইমত চাহ খাই আছো বৰ্তমান চাহ চাহ তই কিয় চাহ পেলাইছা এবার ব্লকত দিনা এবার ব্লকত দিনা কিয় আলোচনা চলিছে তোমাৰ কিয় আলোচনা চলিছে কিয় আলোচনা চলিছে কাষ্টম এখন আছিল লেপলাত লাগিল এতিয়া আহিল কি খেলিছে কি খেলিছে কোনে এইটো কিহে পাৰিবি আৰু ঠাণ্ডা লাগিছে জুই অলপ পৰি লওঁ আৰু এয়া জুই পৰি আছে বহুতে ত' তাতে অলপমান পৰি লওঁ জুই ঠাণ্ডা জুয়ে মেইন আৰু এইদৰে নাগাৰা নাম শেষ হৈ গ'ল আৰু এয়া গাজি চাজি খালোঁ আৰু এতিয়া লাগিম ফলটো আছে বাকী খাবৰ কাৰণে কাৰ বেছি গ'ল হাই ফ্ৰেণ্ডছ এতিয়া যাই আছোঁ ঘৰত আৰু মানে এতিয়া বাজিল 11টা বাজিলে আৰু এতিয়া সেইকাৰণে ঘৰত আহিছোঁ কালি ৰাতিপুৱা যাব লাগিব আকৌ টঙলালৈ সেইকাৰণে সোমাব লাগিব তাতে নাম ভাঙা শেষে বাৰু বৰ্তমান হ'লেও অলপমান মানুহ আছে তাতে যোৱা নাই কোনো গাজিকেইটা খাই বৰ্তমান ঘৰলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই চ' ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আপুনি নতুনকৈ আহিছে যদি আৰু কতেই মোৰ আৰু ভিডিঅ' বনাই আহোঁতে কোনোবা ফালে আহি আছিলোঁ চ' আৰু আজিলৈ ভিডিঅ'টো সিমানেই চ' তেনেহ'লে বাই বাই অহা ভিডিঅ'ত আকৌ লগ পাম
মানে আজি ৰাতি কি কৰিলোঁ যিহেতু মই গৈছোঁতো তাৰ কাৰণে আপোনালোককো দেখুৱালোঁ তো যদি অলপমান ভাল পালে তেনেহ'লে লাইক কৰিব আৰু তাকো যদি বেছি ভাল লাগিছে তেনেহ'লে বন্ধুলৈ শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব তো আজিলৈ তেনেহ'লে বাই বাই অহা ভিডিঅ'ত আকৌ লগ পাম